তক্ষশিলা বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতবৰ্ষৰ এখন প্ৰখ্যাত আৰু গুৰুত্বপূৰ্ণ উচ্চ শিক্ষাৰ কেন্দ্ৰ আছিল তক্ষশিলা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন ইণ্ডus নদীৰ পূব উপত্যকাত অৱস্থিত। এই বিশ্ববিদ্যালয়খন বৰ্তমান পাকিস্তানৰ ৰাৱলপিণ্ডিৰ পৰা 25 কিলোমিটাৰ পশ্চিমে অৱস্থিত। ৰামায়ণ অনুসৰি এই বিশ্ববিদ্যালয়খন স্থাপন কৰিছিল ভৰতে। খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাতে বিশ্ববিদ্যালয়খন স্থাপন হৈছিল বুলি অনুমান কৰা হয়। পৃথিৱীৰ প্ৰাচীনতম বিশ্ববিদ্যালয়খনে ভাৰতবৰ্ষৰে নহয়, পৃথিৱীৰ বিভিন্ন দেশৰ পণ্ডিতক আকৰ্ষিত কৰিছিল। প্ৰাচীন যুগৰ বহুকেইজন বিখ্যাত পণ্ডিতে ইয়াতে অধ্যয়ন কৰিছিল। ইয়াৰ ভিতৰত ব্যাকৰণবিদ পাণিনি আৰু অৰ্থনীতিবিদ কৌটিল্য ইয়াত শিক্ষা লাভ কৰিছিল। তক্ষশিলা বহুবাৰ বিদেশী আক্ৰমণকাৰীৰ আক্ৰমণৰ লক্ষ্য হৈছিল। সেইবাবে এই বিশ্ববিদ্যালয়খন বহুবাৰ ধ্বংসপ্ৰাপ্ত হৈছিল আৰু তাক পুনৰবাৰ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পাঠ্যক্ৰমৰ ভিতৰত 4 বেদ অধ্যয়ন, ব্যাকৰণ, দৰ্শন আৰু 18 বিধ কলা অন্তৰ্ভুক্ত হৈছিল। এই বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্মৰ সম্পৰ্কীয় শিক্ষাদান কৰা হৈছিল। লগতে চিকিৎসা, অস্ত্ৰোপচাৰ, ধনুৰ্বিদ্যা, সৰ্পবিদ্যা, জ্যোতিৰ্বিদ্যা, অংকশাস্ত্ৰ, বাণিজ্য, কৃষি ইত্যাদি পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছিল। সাধাৰণতে 16 বছৰ বয়সৰ পৰাই ইয়াত ছাত্ৰ ভৰ্তি হৈছিল। সাধাৰণতে ছাত্ৰসকলে শিক্ষকসকলৰ লগতে ইয়াত বাস কৰিছিল। অৱশ্যে কিছুমান ছাত্ৰই বাহিৰতো বাস কৰিছিল। ছাত্ৰসকলে ইয়াত মাচুল দিব লাগিছিল। অৱশ্যে দুখীয়া ছাত্ৰসকলে মাচুল দিব নোৱাৰিলে দৈহিকভাৱে খাটি দিয়াৰ ব্যৱস্থা আছিল। ইয়াত ধনী দুখীয়া সকলো ছাত্ৰই অধ্যয়ন কৰিব পাৰিছিল। ছাত্ৰসকলে ইয়াত কিমান বছৰ অধ্যয়ন কৰিব পাৰিব তাৰ কোনো সুনিৰ্দিষ্ট সীমা নাছিল। কোনো এজন বিখ্যাত পণ্ডিতৰ তলত ছাত্ৰসকলে নিজৰ ৰুচি অনুসৰি বিষয় অধ্যয়ন কৰিব পাৰিছিল। সম্ভৱতঃ হুণসকলৰ আক্ৰমণত 5ম শতিকাত এই বিশ্ববিদ্যালয়খন ধ্বংসপ্ৰাপ্ত হয়। বিশ্ববিদ্যালয়ৰ এই ভগ্নাৱশেষ ক্ষেত্ৰখনক ইউনেস্কোৱে বিশ্ব ঐতিহ্য স্থান হিচাপে 1980 চনত স্বীকৃতি প্ৰদান কৰিছে।